আপোনালোকৰ কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। তো পুনৰ বহুত দিন নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। তো আপোনালোকে বেকগ্ৰাউণ্ডটো চাই গম পাইছে যে মই আজি গুৱাহাটী ৰুমত নাই। তো ফাইনেলি মই নিজা ঘৰত আহিলোঁ। তো আপোনালোকক মই ইমান দিন ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ মোৰ এক্সাম আছিল। তো সেইকাৰণে এক্সামবিলাকৰ মাজত মই একো ভিডিঅ' দিয়া নাছিলোঁ কাৰণ এক্সামটো মই ভাবিছোঁ এক্সাম খতম কৰি যেতিয়া ঘৰত যাম তেতিয়া ভিডিঅ' যাম। তো আজি ফাইনেলি ঘৰত আহি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। তো আজি মই গুৱাহাটীৰ পৰা ঘৰত আহাতে ক'ত কি কৰিলোঁ, ক'ত কি কৰিলোঁ আৰু কি বস্তু ল'লোঁ। তো এইটো যদি মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখাই থাকিম। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু মজা পাব বুলি আশা ৰাখিলোঁ। তো আপোনালোকক এটা আৰু কথা থাকিল যে আজিৰ পৰা মই আপোনালোকক ডেইলি ব্লগ দি থাকিম কাৰণ মই ঘৰত আহিছোঁ। মই ক'ত কি কৰিম এইটো যে মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখাই থাকিম। তো আপোনালোকে ডেইলি ব্লগ চাব আৰু এটা ৰিকুৱেষ্ট থাকিল আপোনালোকক মানে যিসকলে মোৰ নতুন হয় ইউটিউব চেনেলত আপোনালোকে যিসকলে মোক ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ অনুগ্ৰহ কৰি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। MH আছাম এটা ইউটিউব চেনেল আছে আৰু মোৰ ফেচবুক পেজো আছে MH আছাম। তো আপোনালোকক ৰিকুৱেষ্ট কৰিব তো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। মেজিকত উঠিলোঁ আমি। তো মেজিকৰ পৰা আপোনাৰ খানাপাৰাত যাম। এতিয়া আপোনাৰ চাওক আৰু মোৰ চব এইটো যেতিয়া মই দেখাই মই ক'ৰ পৰা ক'ত যাম কি কৰিম সেইটো যেতিয়া দেখাম চাওক। আৰু এই চাইকেল আছে লগত আৰু আগতো গৈছে মামুন এই মামুন ৰচিদুল হুজুৰ এই আমিনুল আৰু এই আগত আছে খুৰশিদ মামা এক আগত দি দিছোঁ ড্ৰাইভ কৰাৰ কাৰণে। তো বেছি টাইম নাই আৰু খানাপাৰা আপোনাৰ অভাৰব্ৰিজটো পাম। তো আপোনালোকে দেখিছোঁ এইটো আপোনাৰ ইয়াৰ পৰা তলদি যাব খানাপাৰা অভাৰব্ৰিজটো পাইছোঁ। এইটো হৈছে আপোনাৰ খানাপাৰা অভাৰব্ৰিজ। তো ইয়াৰ পৰা মেজিকৰ পৰা নামি মেজিকৰ পৰা নামি আপোনাৰ বাছত উঠিব লাগিব চিটি বাছত। তো চিটি বাছত উঠি মই ইয়াৰ পৰা যাম আপোনাৰ ফেঞ্চি বজাৰত যাম। ফেঞ্চি বজাৰত গৈ অলপ মানে কিবা শ্বপিং কৰিম। তাৰপিছত তো আহক মই এই আগৰ বাছত মই উঠিম। তো ইয়াৰ পৰা এই বাছতো উঠি মই ডাইৰেক্ট ফেঞ্চি বজাৰত যাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো খানাপাৰাৰ পৰা মই আপোনাৰ যোনটো গুৱাহাটী চিটি বাছ আছে চিটি বাছত মই উঠিলোঁ। তো ইয়াৰ পৰা মই ডাইৰেক্ট ফেঞ্চি বজাৰত যাম। আপোনালোকে গুৱাহাটী চিটি বাছত উঠি এটা কথা মন কৰিছেনে? গুৱাহাটী চিটি বাছত দুটা ছাইডত লিখা থাকে। এটা ছাইডত লিখা থাকে পুৰুষ, এটা ছাইডত লিখা থাকে মহিলা। পুৰুষৰ চিটত মহিলা বহিব পাৰে কিন্তু মহিলাৰ চিটত পুৰুষে কেতিয়াও বহিব নোৱাৰে। ইভেন বহিলে উঠাই দিয়ে। কিন্তু কিয় এনেকুৱা হয় আপোনালোকে জানে নেকি? যদি জানে মোক কমেণ্টত জনাবচোন কিয় এনেকুৱা হয়। আগতকৈ মানে বহুত মানে ডেভেলপ হৈছে ৰাস্তাবিলাক চাওক আৰু বহুত ধুনীয়াকৈ বনাইছে মানে কাম কৰি আছে ড্ৰাইভ শ্ল' ডাউন টাউন হস্পিটেলটো এইটো এইটো চাইডতে আপোনালোকৰ এটা পেণ্টালন তো মই বাছত উঠিলোঁ ডাইৰেক্ট ইয়াৰ পৰা খানাপাৰাৰ পৰা আপোনাৰ ফেঞ্চি বজাৰত যাম। ফেঞ্চি বজাৰত যাই আপোনাৰ অলপ এইটো চাওক ডাউন টাউন হস্পিটেল এইটো আপোনাৰ গণেশগুৰি ব্ৰিজ ব্ৰিজৰ তলত এইটো চাওক। তো চাওক ফ্লাইঅভাৰটো মানে অভাৰব্ৰিজটো চাওক একদম মজা আছে। তো আপোনালোকক মই এটা বিল্ডিং দেখাবৰ কাৰণে বহুত এক্সাইটেড হৈ আছোঁ। তো বিল্ডিংখন আপোনালোকক দেখাম। তো মানে গুৱাহাটী চিটিৰ মাজত ইমান ধুনীয়া গুৱাহাটী চিটিত বহুত বিল্ডিং আছে কিন্তু এটা মজা বিল্ডিং দেখাম। তো ইমান একদম আনকমন ইউনিক বিল্ডিংখন হয়। তো আপোনাক বিল্ডিংটো দেখাই আছোঁ। তো এইটো আপোনালোকে দেখাইছোঁ এইটো চাওক না কিমান ধুনীয়া মজাৰ বিল্ডিং। চাওক বিল্ডিংটো চাই কিমান ভাল লাগিছে আৰু গোটেইখিনি কাচৰ হয় একদম মানে কি ক'ম আৰু চাওক না কিমান ধুনীয়া লাগিছে ভিউটো কি মজা লাগিছে। মানে মোৰ আশা আছে ভিতৰত যাম বুলি। তো কেতিয়াবা মই সোমাই আপোনালোকক এইটো যদি দেখাই থাকিম নেক্সট ভিডিঅ'টো। তো এইটো বাহিৰৰ পৰা ভিডিঅ'টো মানে বিল্ডিংটো চাওক কিমান ধুনীয়া লাগিছে আৰু কিমান মজা লাগিছে আৰু বিল্ডিংটো আপোনালোকক দেখাৰ কাৰণে বহুত আশা আছে। আৰু এইটো চাগে গুৱাহাটীৰ হায়েষ্ট বিল্ডিং হ'ব, হায়েষ্ট মানে ডাঙৰ বিল্ডিং হ'ব আৰু নতুন মানে একদম বহুত মজা। আৰু ইয়াতে আপোনাৰ NRL আছে আৰু এইটো হৈছে আপোনাৰ গুৱাহাটী চেণ্ট্ৰেল মল। তো এতিয়া আপোনাৰ বাছৰ পৰা মই বাহিৰৰ ভিউটো দেখাই আছোঁ চেণ্ট্ৰেল মলৰ। আপোনালোকে চাওক বনাইছোঁ চেণ্ট্ৰেল মলৰ লগতে ট্ৰেণ্ডছ আপোনাৰ এটা ব্ৰেণ্ড আছে ট্ৰেণ্ডছ ব্ৰেণ্ডৰ এইটো শ্বপিং হয়। তো ফাইনেলি মই ফেঞ্চি বজাৰত নামিলোঁ বাছৰ পৰা। তো এতিয়া আপোনালোকৰ ভিতৰত মই দেখাম কি লওঁ এইটো যে মই আপোনালোকে এই ভিডিঅ'টো দেখাই থাকিম। তো আপোনালোকে ভিডিঅ'টো চাব আৰু কি লওঁ মই এইটো দেখাই থাকিম। তো এতিয়া আপোনাৰ বহুত ভিৰ হৈ আছে কাৰণ বিহু আৰু ঈদ দুটাৰ মানে শ্বপিং হৈ আছে। তো বহুত কাষ্টমাৰ কি সেইকাৰণে আপোনালোকক দেখুৱাব নোৱাৰোঁ। তো বজাৰৰ পৰা যি কিনিব লাগিছিল কিনিছোঁ। তো এতিয়া মই ডাইৰেক্ট বাছত উঠিছোঁ আৰু এতিয়া জালুকবাৰী যাম। জালুকবাৰীৰ পৰা আকৌ মই গোৱালপাৰা গাড়ীত উঠিম আৰু ইয়াতে আপোনাৰ এইটো হয় গোৱালপাৰা গাড়ীত। তো চাওক কিমান ভিৰ মানে গোৱালপাৰা গাড়ীটো। তো মানে এনেই ৰাতি হৈছে আৰু ৰাতি হৈ যাব। তো এতিয়া চাওক কি কৰা যায় আৰু মানে উপায় নাই আৰু ৰাতি হ'লে তাৰপৰতে ৰাতি হ'ব আৰু
তো ফাইনেলি বাছৰ পৰা নামাৰ পিছতে মোৰ ভাইটি আহিছিল ভাইটি আহি মানে স্কুটিটি মোক লৈ গ'ল কাৰণ মোৰ লগত মোৰ বহুত ডাঙৰ বেগ আছে কাপোৰ চাপোৰ আৰু কিবা কিবি আছে তো এতিয়া মানে মই ঘৰত গৈছোঁ মই আৰু মোৰ ভাইটি দুজনে স্কুটি লৈ ঘৰত গৈছোঁ তো ঘৰত যোৱাৰ পিছত দেউতা মা দেউতাৰ লগত দেখা পালোঁ আৰু কি হয়তো এইটো আপোনাক দেখাই থাকিম ঘৰতে তো এতিয়া ঘৰ পাই গ'লোঁ আৰু এইটো হৈছে আমাৰ ঘৰ তো ফাইনেলি পাই গ'লোঁ তো চাওঁ মা দেউতা কি কৰি আছে আপোনালোকক দেখাই আছোঁ মই ৰুমত সোমাই গৈ আছোঁ তো ইয়াতে এইটো মোৰ মা হয় আৰু এইটো মোৰ দেউতা শুই আছে আৰু ঝালুকবাৰীৰ পৰা মই আপেল আনিব আনিছোঁ তাত দাম কম হয় বেছিকৈ আনিছোঁ আৰু তো এইটো মই ঠিকে মায়ে চাই আছে এইটো আপেল আনিছোঁ 3 কেজিমান আৰু আঙুৰ আনিছোঁ 1 কেজিমান তো ফাইনেলি পালোঁ তো ৰুমত আহিছোঁ আহি ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ ভাত খালোঁ ভাত চাত খাই এতিয়া বেগৰ পৰা কাপোৰ চাপোৰ ওলাম তো আৰু গোটেই দিন ক'ত আছিলোঁ আৰু কি কৰিলোঁ ইমান ৰাতি হ'ল কিয় তো আপোনালোকে দেখাম ভিডিঅ'টো যাতে আৰু কিবা অলপ লৈ আছোঁ বিহুৰ মানে গিফ্ট আনিছোঁ মা দেউতা তাৰ সৰু ভাইটি আৰু মানে মোৰ বাৰ কাৰণে কিবা আনিছোঁ আৰু সৰু মানে নিজে মানে ইনকাম কৰিব নোৱাৰোঁ যিখিনি খাবলৈ দিয়ে তাৰ পৰা অলপ আদি তো কি আনিছোঁ দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকক ইমান ডাঙৰ বেগটো আজি মানে এনেকৈ লৈ আহিছোঁ দাঙি মানে কি ক'ম আৰু ৰোজা থাকে গোটেই দিন ৰোজা থাকে পাগলা হৈ গৈছিলোঁ এতিয়া গোটেই দিন ঘূৰিলোঁ আৰু মানে ঘৰতে তো দেখাই আছোঁ আপোনালোক এইটো আনিছোঁ টি চাৰ্ট এইটো দেউতাৰ কাৰণে টি চাৰ্ট আনিছোঁ দেখাই আছোঁ এইটো দেউতাৰ কাৰণে দেউতাক পিন্ধাই দিম খালি তো থাকে তাৰপিছত এইটো আনিছোঁ মাৰ কাৰণে এইটো মাৰ কাৰণে হয় কেনেকুৱা তাৰপিছত আৰু আছে আপোনালোকে চাব এইটো আনিছোঁ বাৰ কাৰণে মোৰ চিষ্টাৰ ডাঙৰ চিষ্টাৰ তো দুটা এইটো এটা চব এইটো গ'ল তাৰপিছত আৰু এইটো আনিছোঁ আৰু আছে এইটো থাক তাৰপিছত ভাজ কৰিম মই আপোনালোকৰ আগত দেখাই দিওঁ এইটো মোৰ মাহীৰ ল'ৰা আছে মানে 5 বছৰমান হৈছে বয়স এই মানে এসপ্তাহ আগত মোক ফোন কৰিছিল দাদা গুৱাহাটীৰ পৰা আহোঁতে মোৰ কাৰণে কিবা লৈ আহিবা মোৰ কাৰণে টি চাৰ্ট লৈ আহিবা তো ইয়াৰ কাৰণে আনিছোঁ এইটো টি চাৰ্ট তো চাওক এইটোৰ লগত আকৌ পেন আছে তো এইটো গ'ল তাৰপিছত দেখাই আছোঁ আপোনালোকক তো মোৰ সৰু ভাইটি আছে ভাইটিৰ কাৰণে আনিছোঁ মই এইটো টি চাৰ্টটো এই টি চাৰ্টটো ভাইটিৰ কাৰণে আনিছোঁ মই আৰু ভাইটিৰ আৰু এটা বস্তু আনিছোঁ আপোনাৰ দেখাই আছোঁ পেন আছে ভাইটি পেনটো ক'ত আছে এইটো তলত আছে ভাইটিৰ কাৰণে টি চাৰ্টটো আনিছোঁ আৰু এই পেনটো আনিছোঁ মানে গৰমৰ দিন আছে সেইকাৰণে টি চাৰ্ট আৰু পেনটো আনিছোঁ তাৰপিছত আৰু এটা মোৰ মানে আংকেলৰ মানে এজন ছোৱালী আছে তো সৰু মোৰ ভণ্টি মানে 5 বছৰমান হৈছে ইয়াৰ কাৰণে গৰমৰ দিন হয় সেইকাৰণে এটা চিম্পলৰ মাজত আনিছোঁ মানে ফ্ৰক বুলি ক'ব এইটো তো আৰু লাষ্ট চবৰ কাৰণে আনিলোঁ যিহেতু তো মোৰ কাৰণে এটা আনিছোঁ এইটো হোৱাইট টি চাৰ্ট তো মই পিন্ধিম আৰু বাহিৰতে পিন্ধি যাব লাগিব তো এইখিনি কিনিছোঁ আজি তো এই বস্তু কিনাতে মোৰ বহুত টাইম হৈছে আৰু মানে কি ক'ম জানেতো আপোনালোকে গুৱাহাটী বাছ মানে চিটিত বাছবিলাক কিমান মানে কেনেকৈ চলাই মানে কি ক'ম আৰু মানে মই পাগলা হৈ গৈছিলোঁ আজি মানে এনেকুৱা কৰাতে আৰু এইবিলাকতো চব মোৰ নিজৰ কাপোৰে হয় তো এইবিলাকে আপোনালোক ওলাই এইবিলাক কি দেখাম আৰু কিন্তু ওলাই আছোঁ মানে আৰু এটা বস্তু আছে আপোনালোকৰ এইটো বাইদেউ মানে মোৰ ডাঙৰ চিষ্টাৰৰ কাৰণে এই মানে কভাৰ লাগে মোবাইলত তো মানে এইটো কভাৰটো আনিছোঁ আৰু এইটো কভাৰ আনিছোঁ আৰু তো এই দুটা কভাৰ আনিছোঁ তো এইখিনি মই আজি কিনিছোঁ গুৱাহাটীৰ পৰা ফেঞ্চি বজাৰৰ পৰা কিনিছোঁ তো আৰু নাই একো নাই বিশেষ এইবিলাক মোৰ নিজৰ ইউজ কৰা কাপোৰ হয় তো ইমান ডাঙৰ বেগখন লৈ ৰোজত থাকি পাগলা হৈ গৈছিলোঁ মই আজি গুৱাহাটীতে তো এতিয়া আৰু হ'ব এইখিনি তো ঠিক আছে ভিডিওটো চাই যদি কিবা এটা ভাল লাগিছে দেন লাইক শ্বেয়াৰ কমেণ্ট আৰু সাবস্ক্ৰাইব কৰি দিব আৰু থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং মাই ভিডিও